বৰষা ৰাণী বিষয়াৰ ককায়েক অংকুৰ বিষয়াই শ্বেয়াৰ কৰিলে মৰমৰ ভাগিনীয়েকৰ ফটো। কোলাত লৈ নিদ্ৰাত থকা ভাগিনীয়েকৰ ফটো সাঁচি ৰাখিলে ছ'চিয়েল মিডিয়াত। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া মাতৃ হ'ল আৰু এতিয়ালৈকে তেখেতৰ কণমানিজনীৰ ফটো শ্বেয়াৰ কৰা নাই ছ'চিয়েল মিডিয়াত। তেখেতৰ অনুৰাগীসকলে অতি হেঁপাহেৰে বাট চাই ৰৈ আছে তেখেতৰ কণমানিজনীৰ মুখখন চাবলৈ। হয় বন্ধু বান্ধৱীসকল, কিন্তু বৰষা ৰাণী বিষয়াৰ ককায়েক অংকুৰ বিষয়াই বৰ্তমান শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত বহুকেইকপি ফটো। কোলাত লৈ থকা ভাগিনীয়েকৰ সৈতে ফটো সাঁচি ৰাখিছে ছ'চিয়েল মিডিয়াত। বন্ধু বান্ধৱীসকল, আপোনালোকে ফটোবোৰ চাব হ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, স্ক্ৰীণত আহি থকা ফটোবোৰ শ্বেয়াৰ কৰিছে বৰষা ৰাণী বিষয়াৰ ককায়েক অংকুৰ বিষয়াই। সাঁচি ৰাখিছে মমায়েক ভাগিনীয়েকৰ কিছু স্মৃতি। আৰু আমাৰ হাতত যিবোৰ ফটো আছিল আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰো কৰি দিব। আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথম আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি পিনাই কাষতে থকা বেলটো অল কৰি থ'ব, তেতিয়া আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পাই থাকিব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই।